একদম মজাকে পালো মানে গাইছে একদম সব পুটি মাছ একদম হেল্ল' গাইছ মই জাষ্ট আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল খাৰেম কিন্তু আজি আমি পুখুৰীত মাছ মাৰিম পুখুৰীত মাছ মাৰি আমি কিমান পাওঁ তো আপোনালোকক এ টু জেড দেখুৱাই থাকিম তো আপোনালোকে সেইগুলো চাই থাকিলে গম পাব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰো দৰ কৰো ভিডিঅ' আৰম্ভ কৰাৰ আগতে যে আমাৰ চেনেল নতুনকৈ ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু লাগে টিং টাং মাৰি দিব ব্লগ ভিডিঅ'টো আৰম্ভ কৰো কি খাই আছা ঐ জুস কি জুস ম্যাঙ্গো ম্যাঙ্গো নহয় লেবু লেবু জঙামত নেকি জঙামত ও তই জঙামত খাই আছা হা আরে তুই কি খাই আছা তই কি খাই আছা তো গাইস মাছ মারার আগতে আমি মুসুরি জালটো চাব লাগিব তো মুসুরি জালটো ভাল আছে না নাই তো চাই লম আগত আৰু এইফালে মুসুরি জাল ঐ পেছবুক ইমান আছোন নামাচোন ইটো চাচোন চা দুজনে চা টানি চা আৰু এইফালে মানে চাই আছে মানে ভাল না বেয়া আচ্ছা তো বঢ়িয়া আছে তো এতিয়া আমি যাব লাগিব পুখুৰীত মাছ মাৰিব মানে এই মুচুৰি জাল দি মানে আজি পুখুৰীত মাছ মাৰিম তো আপোনালোকে সেইগুলো চাই থাকিলে গম পাব আমি কিমান মাছ পাওঁ পুখুৰীৰ পৰা মাছ মাৰি কিনি আৰু সেই মুচুৰি জাল দি তো এতিয়া বলক এতিয়া যাওঁ আৰু এতিয়া যাই আছো মাছ মাৰিবৰ কাৰণে আৰু এইফালে পেচুক ইমান আৰু এইফালে কেও কেও আৰু এতিয়া মই তো আমি তিনিজনে আজি পুখুৰীত মাছ মাৰিম তো আপোনালোকক দেখুৱাই থাকিম কি নাম নিকো নিকো তোর নাম নিকো কি কি আশ্চর্য নাম বি নিকো আর সেইটো পুকুৰী দেখা পাইছে আপোনালোকে এই পুকুৰীৰ পৰা আমি আজি মাছ মাৰিম ইয়া ঐ ময়ো পাম না নাপাম ময়ো চাপ মাৰিম হা ইয়া আরে ভালি ইয়া জাপ মাৰি গৈছে এইফাল দি আৰু ময়ো মানে জাপ মাৰি যাম সেইফাল দি আৰু এইফাল দি মানে পুৰা কেমেৰামেন ময়ো মানে ট্ৰাই কৰিছো মানে সিহঁতে মানে চাপ মাৰি আছে তাৰ কাৰণে ময়ো মানে চাপ মাৰিলো বেং আৰু ইফালে ইয়াহু চবে মানে ফাৰ্ষ্ট ৰাউণ্ড মাৰিলে আৰু ময়ো মানে ফাৰ্ষ্ট ৰাউণ্ড মাৰিব লাগে ইটো মানে বেলেগ ষ্টাইলত মানে জাপ মাৰিব ইখন জাগাতে মানে মই পড়ছিলো আৰু ই কেমেৰা মানে ফটককে মানে কেমেৰা বন্ধ কৰি দিছে আৰু এতিয়া আমি মাছ মাৰিব লাগে ইখন পুখুৰীত মাছ মাৰিবি না মাছ মাৰিবি না ইয়েস আচুৰিত বে আচুৰিত মানে কুকুৰৰ পোৱালি যেনেকৈ কান্দে ঠিক তেনেকৈ মানে ছেম টু ছেম মানে কান্দিব পাৰে মানে কি মানুহ বে ইয়াত মানে মাছ এৰি দিছোঁ 1.5 বছৰ হ'ল এতিয়ালৈকে মানে মাছটো মাৰা নাই তো আজি মাৰিম ফাইনেলি ইয়াত আৰু এইফালে পুৰা হাঁহি আছে মাছ ফুটি মাছ চক গাইছ চক ডাঙৰ ডাঙৰ ফুটি মাছ ফাৰ্ষ্ট টাইমতে মানে ফুটি মাছ পালোঁ এই যিবিলাক চক এই যে পৰিল এই যিবিলাক চক ফুটি মাছ এই যিটো আৰু এই যিফালে ভৰাব লাগিব ইয়াত থ যাত্ৰা যাত্ৰা আৰম্ভ अरे तुल ना यार क्या नाथुको बोलाता है बोल आई जा इधर ली आई जा हे मास घुमाइছে কামাল এই যে সব ডাঙৰ ভুটি মাছ চাপ বৰ্তমান মানে গৰৈ মাছ এতিয়ালৈকে মানে পোৱা নাই কালি মানে ভুটি মাছ পাই আছো তো গৰৈ মাছ পাই না নাপায় মাৰি চাওঁ আৰু এইবিলাক চাওক কৈছে এই যিটো ডাঙৰ চাওক কৈছে এই যিবিলাক বহুত ডাঙৰ হৈছে ভুটি মাছ চাওক মাছ পৰি আছে এইফালে মাছ পৰি আছে কি আছে এইফালে চব আয়ু পৰি আছে মাছ পৰি আছে এইবিলাক চব গাইছ এই যিবিলাক ডাঙৰ ফুটি মাছ চব গাইছ
জাপান কুই পাম আৰু লগতে গৰাই মাছ পাম বুলি ভাবিছিলো গাইছ গৰাই মাছ এতিয়ালৈকে মানে এটাও পোৱা নাই তো গাইছ আৰু চেষ্টা কৰিম কিমান পুঠি মাছটো বহুত পাই আছো কিন্তু আমি গৰাই মাছ পাওঁ না নাপাওঁ চেষ্টা কৰিম আৰু এই দিছো পানী পুৰা ডুবি মানে পুৰা একদম মাছ মাৰি আছো গাইছ তো ছোটো ছোটো মানে পুৰা জোৰ লাগি আছে মানে একদম চাওক ইস আরে বললি যাও আরে বলি পুরা দুইজন পুরা জোর লাগি আছে পুরা পুরা জোর লাগি আছে লাগাও চা মাছ পাইছে না পোৱা নাই উঠাই দি উঠাও পড়ছে 1 2 3 তিনটা আর চাৰিটা পালি সিহঁতে মানে চাৰিটা পালি সিহঁতে বাপৰে বাপ মানে ময়ো মানে টানিছিলোঁ আৰু মই মানে অলপ ৰেষ্ট কৰি আছোঁ মানে মই মানে বহুত হেৰা লাগি গ'ল তাৰ কাৰণে নিউক দিছিলোঁ আৰু সিহঁতে পাইছে 4টা ভাবিছিলোঁ গৰাই মাছ পাম বুলি কিন্তু এতিয়ালৈকে এটাও মানে পোৱা নাই আমি গৰাই মাছ আৰু জাষ্ট খালি পাই আছোঁ বুটিয়া মাছ আৰু এইফালে এই যিবিলাক চাওক এই যিবিলাক বুটিয়া মাছ আৰু এইফালে পালোঁ এই যিবিলাক চাওক ৰাতিৰ খানাটো হ'লে হৈ যাব না য়েছ নিজৰ ভৰিত বান্ধি আছে পুৰা মানে টানিবৰ কাৰণে পুৰা কষ্ট কৰি আছে না আজি দাবাই খাবি না মাছ পুৰা দাবাই খাবি না আজি মাছ তই কি কৰিবি আজি দাবাই খাবি না নাই মাছ পুৰা দাবাই খাবি না ঐ পাছত মোকে লগাই দিব দেই আৰু চাওক না গাইছ বহুত ডাঙৰ পানী গাইছ একদম আরে ভালে চক লাগাও পুরা এটাহে আছে সিহঁতে মানে 2টা পালে আৰু মই নিজে মানে ট্ৰাই কৰিব লাগিব সিহঁতক দিলে নহ'ব সিহঁতে মানে নাপায় তাৰ কাৰণে মই নিজে ট্ৰাই কৰিব লাগিব মই যদি টানিলে পাব পাৰে তাৰ কাৰণে মই নিজে ট্ৰাই কৰিম কিমান ডাঙৰ এই বহুত ডাঙৰ পাইছা দেখোন ৰে ঐ এইটো মাছৰ নাম কি ঐ পুঠি মাছ এইটো মাছৰ নাম পুঠি মাছ আৰু হ'লে চাওক ফাইনেলি পাই গ'লোঁ আৰু ৰাতিৰ খানা হ'লে হ'বই আৰু কিন্তু গৰাই মাছ এতিয়ালৈকে এটাও নাই ভাবিছিলোঁ গৰাই মাছ পাম বুলি এতিয়া মই নিজে নামিব লাগিব নিজে তো নিজে নানামিলে নহ'বই আৰু তো এতিয়া মই নামিখিনি যাওঁ আৰু বোলে চাওক গাইছ বহুত ডাঙৰ পুঠি মাছ পালোঁ এইফালে চাওক আজি খানা কেনেকৈ হ'ব ভাল হ'ব পুৰা দাবাই খাবি নেকি ভাত হা য়েছ আৰু ইয়ে কেনেকৈ খাবি পুৰা দাবাই খাবি আৰু এইফালে চাওক গাইছ ডাঙৰ মাছ পাই গ'লোঁ তো গাইছ এই যিটো সৰু জাল আছিল যে সেই সৰু জাল দি মানে বেছি পোৱা নাই আৰু ডাঙৰ জালটো আনাৰ লগে লগে মানে বহুত মাছ উঠি গ'ল মানে একদম মানে মজা থামেকে তাৰ মানে পালোঁ মানে মাছ একদম আৰু মানে 5-6বাৰ আৰু মাৰিব লাগিব 5-6বাৰ মাৰিখিনি চাব লাগিব গৰাই মাছটো উঠি না নুঠে কিন্তু ভাবিছিলোঁ আমি গৰাই মাছ পাম বুলিহে না গৰাই মাছ পাম বুলিহে ভাবিছিলোঁ না কিন্তু গৰাই মাছটো পোৱা নাই না কি হ'ব আমাৰ জীৱন আজি গৰাই মাছ খাবি না পুঠি মাছ খাবি আজি গৰাই কি গৰাই পোৱা নাই এতিয়ালৈকে বোলে আৰু গৰাই খাব বোলে তই গৰাই খাবি না পুঠি মাছ খাবি ঐ কি খাবি পুঠি মাছ খাবি গৰাই নাখাবি গৰাই মাছে পোৱা নাই ক'ত খাব পাম আৰু ইয়ে মানে পুঠি মাছ খাব আৰু ইয়ে মানে গৰাই মাছ খাব ইফালে পাই গ'লোঁ ৰাতি খানাটো হৈ গ'ল তথাপি আৰু মাৰিব লাগিব চাওক গাইছ চাওক একদম বঢ়িয়া মাছ চাওক এই যিবিলাক আছে এই যিবিলাক চাওক গাইছ চাওক এই যে চাওক ক'ত গৰাই পোৱা নাই খালি পুঠি মাছ মই ভাবা নাছিলোঁ যে পুখুৰীত এনেকৈ মানে পুঠি মাছ ডাঙৰ থাকিব বুলি আৰু চাওক এই যিবিলাক চাওক গাইছ একদম ডাঙৰ পুঠি মাছ চাওক এই যিবিলাক চাওক ডাঙৰ পুঠি মাছ এই যিবিলাক চাওক এই যিবিলাক ফটোত ফৰাই দি কি চাই আছা ঐ তহঁতে ফৰাই দি এই ৰাতি পুৰা খাতৰা খাম গাইছ একদম মজাকে পুৰা দাবাকে খাম আজি চাগে 1 কেজি চাউল খাই দিম নেকি সেনে ভাবি আছোঁ মানে বাহ মজা ঐ কি হ'ল চকুত কি গেছে কিবা গেছে মোকো হাগিছে আমাৰ আইতাহঁতৰ লগত মানে মই গৈছিলোঁ মাছ মাৰিবৰ কাৰণে পাহাৰত আৰু তেতিয়া এই যিটো শিঙি মাছটো আছে না গাইছ সেই শিঙি মাছটো মানে মোক সানি দিছে মানে হাতত তাৰ কাৰণে মই কৈছোঁ মোকো হাগিছে বুলি মই কৈ দিছোঁ মানে মানুহবিলাকে মানে কৈ আছিল মোকো হাগিছে বুলি কিন্তু মই কৈ দিছে মানে মোকো হাগিছেতো কেনেকৈ লাগিছে গাইছ আপোনালোকে কমেণ্ট কৰি জনাব কিন্তু একদম মজা লাগিছে গাইছ মোকো হাগিছে আৰু সেইফাল দি তাকো মানে মোকো হাগি দিছে মানে
চকুত মানে হাগি দিছে তাক কি ধুনীয়া ধুনীয়া একদম পুঠি মাছ পালো একদম ডাঙৰ ডাঙৰ পুঠি মাছ কোনে কোনে পুঠি মাছ খাই কিনে ভাল লাগে কমেণ্ট কৰি জনাব গাইছ একদম মজাকে পালো তো গাইছ ফাইনেলি মাছ মাৰা হৈ গ'ল আৰু আপোনালোকক ধুনীয়াকৈ দেখি দিলে পুঠি মাছ বহুত পালো পুখুৰীত মাছ মাৰিব আহি কিনে আৰু ইফালে চাওক একদম বঢ়িয়াকৈ পাই গ'লো পুঠি মাছটো আজিৰ ভিডিঅ' বেছি দীঘলীয়া নকৰোঁ ভিডিঅ' চাই কেনেকৈ লাগে যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব আৰু বেলেগত টিং টাং মাৰি দিব তো লগ পাইছোঁ নেক্সট ভিডিঅ' আজিৰ কাৰণে বাই বাই